আৰে ইয়াৰ ইঞ্জিনিয়াৰিং কৰিলোঁ, MBA কৰিলোঁ, ইমান পঢ়িলোঁ, ইমান খৰচ কৰিলোঁ, এতিয়া আকৌ জবৰ কাৰণে লাগি আছোঁ। এটা জব নাপাওঁ, এটা ভাল জব বিচাৰি নাপাওঁ। কি হৈছে জববিলাক? আচলতে জব নোহোৱাই হৈ গৈছে নেকি? আমাৰ দেশত জবেই নোহোৱা হৈ গৈছে নেকি? সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আচলতে যেতিয়াৰ পৰা ইণ্টাৰনেট আহিছে তেতিয়াৰ পৰা সকলো বস্তু আপগ্ৰেড হৈ গৈছে, সকলো বস্তুৰ আপগ্ৰেড ভাৰ্চন হৈ গৈছে। আজিকালি নিউ যিবিলাক ইষ্টাব্লিছ ইণ্ডাষ্ট্ৰী আছে সেইবিলাকে আচলতে বেছি খৰচ নকৰে এডভাৰটাইজৰ নামত। সিহঁতৰ আচলতে ফাণ্ডিঙো নাথাকে, ফাণ্ডিং নথকাৰ বাবে বেছি খৰচ নকৰে সিহঁতে, বা ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটৰ মাধ্যমেৰে কিছুমান এড পঠাই দিয়ে। সেই এডৰ দ্বাৰাই যিকেইজন ল'ৰাই সোনকালে এডটো পায়, যিকেইজন ল'ৰাই ছ'চিয়েল মিডিয়াৰ লগত মানে কি জড়িত হৈ থাকে সিহঁতে সোনকালে পাই যায়, কিন্তু যিসকলে নাথাকে বা এইবিলাকৰ লগত জড়িত নাথাকে তেতিয়াহ'লে পাই নাযায়। মই এটা 4টা ট্ৰিক্সৰ কথা ক'ম। এই 4টা ট্ৰিক্সৰ দ্বাৰা আপুনি বহুত জল্দি আপুনি এটা সোনকালে মন পচন্দৰ জব পাই যাব, ভাল জব এটা চাৰ্চ কৰিব পাৰিব। গতিকে চাই থাকক ভিডিঅ'টো। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু মই ইয়াৰ ভিডিঅ'বিলাকৰ মাধ্যমেৰে মই ইণ্টাৰভিউ ৰিলেটেড, জব ৰিলেটেড এটা ছিৰিজ বনাব লৈছোঁ, 4-5টা ভিডিঅ'ৰ একেলগে। চ' সেই ভিডিঅ'বিলাক সোনকালে আপলোড হৈ যাব। গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু মই আপোনালোকক ভেলুৱেবল ইনফৰমেশ্যন দিম। চ' গাইজ, ফাৰ্ষ্ট ট্ৰিকটো কওঁ। প্ৰথমে আপুনি গুগলত যাওক। গুগলত যাই আপুনি চাৰ্চ কৰক জব নিয়াৰ মি। ইয়াতে মই দেখাই দিছে জব নিয়াৰ মি। বহুতকেইটা অপশ্যন দেখাইছে ইয়াতে। প্ৰথম দেখাইছে জব ভেকেঞ্চি নাও এভেইলেবল ইন নিয়াৰ ইউৰ প্লেচ ইন কল মি ইণ্ডিভিজুৱেল। এইটো ব্যক্তিগত মানুহক কল কৰিব দিছে, quikr.com পৰা দিয়া আছে। জব ফৰ ডক্টৰ, এইটো ডক্টৰ্ছৰ বাবে। জব ফৰ স্পেচিয়েলিষ্ট বেষ্ট জব ইন গুৱাহাটী, এইটো স্পেচিয়েলিষ্টৰ কাৰণে দিছে। এইটো 10 দিন আগতে এপ্লাই দি থৈ দিছে, এইটো এপ্লাই কৰি দিব পাৰে। যদি এইটো এপ্লাই কৰে কেনেকৈ কৰিব, ইয়াতে 3 নম্বৰটো মই কৰিলোঁ, 3 নম্বৰটো ক্লিক কৰি দিলোঁ। ইয়াতে যিটো এপ্লাই অন freshersworld.com, ইয়াতে এপ্লাই কৰি দিয়ক। যিটো অপশ্যন আছে সেই এপ্লাই অপশ্যনটোত মই ক্লিক কৰি দিলোঁ। ইয়াতে আহিলে, ক্লিক কৰি দিয়াৰ লগে লগে আহিলে কিবা কিবি। আপুনি গোটাইকেইটাই চাব পাৰে, বহুতকেইটা আছে, 100টা আছে। আপুনি কেটেগৰী ৱাইজ আছে, সেই কেটেগৰী ৱাইজ দিব পাৰে। চ' লাষ্টত মানে ভিউ এণ্ড এপ্লাই বটনটো আছে, সেইটো মই মাৰি দিলোঁ। কি আহে ইয়াতে, ইউ আৰ এপ্লাইং ডক্টৰ এণ্ড ফিজিচিয়ান, নেম ইয়'ৰ ইমেইল, মোবাইল নম্বৰ, কাৰেণ্ট চিটি, হায়েষ্ট কোৱালিফিকেশ্যন, এইখিনি গোটেইখিনি জব ৰোল এপ্লাই কৰিলোঁ। জব ৰোল বুলি ক'লে এতিয়া কি আছে এইটো আছে ইয়াতে। জব ৰোল এইকেইটাৰ কাৰণে দিব পাৰে, এইখিনি যদি আপুনি মানে এইখিনিৰ কাৰণে যদি আপুনি হয় একাউণ্টেণ্টৰ কাৰণে দিব পাৰে। যদি আপুনি একাউণ্টেণ্ট হয়, BPO ট্ৰুকলাৰৰ কাৰণে দিব পাৰে, টেলিকলাৰৰ বাবে। কাষ্টমাৰ ছাৰ্ভিচ, টেক্স ছাপৰ্টৰ কাৰণে দিব পাৰে, ইঞ্জিনিয়াৰ দিব পাৰে, IT ডেভেলপৰ কাৰণে দিব পাৰে, IT ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ কাৰণে দিব পাৰে, মেনেজমেণ্ট ট্ৰেইনিং দিব পাৰে। যদি MBA কৰিছে এপ্লাই কৰিব পাৰে। তাৰপৰা মেকানিক, ফিটাৰ, প্ৰডাকশ্যনৰ যদি আছে আপুনি দিব পাৰে। এনেকৈ এপ্লাই কৰি দিব পাৰে। তেনেকৈ এটা কাম কৰক, বহুতকেইটা আছে, 100 মোৰ জবছ বুলি দিয়া আছে। গতিকে যিমান পাৰে সিমান জব এপ্লাই কৰি দিয়ক একফালৰ পৰা। কেটেগৰী ৱাইজ চুজ কৰি লওক, কেটেগৰী ৱাইজ চুজ কৰি এপ্লাই কৰি দিয়ক। এতিয়া কোনোবা যদি এডভাৰটাইজ এণ্ড মাৰ্কেটিঙৰ কাৰণে স্পেচিয়েলিষ্ট হয়, তো এডভাৰটাইজ এণ্ড মাৰ্কেটিঙত দি দিয়ক। এতিয়া চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ জবৰ কাৰণে দিয়া আছে, CCRGHY। এইটো হ'ল, এইটো 28 দিন আগতে কৰা হৈছে, এইটো চাগে ডেট গুচি গৈছে। গতিকে এনেকৈ জব নিয়াৰ মি টাইপ কৰি লৈ এনেকৈ 10-15টাৰ লগত কানেকশ্যন কৰি নিজৰ বায়'ডাটা বা ইয়াতে কিছুমান অপশ্যন আহে, CV বা বায়'ডাটা ইয়াতে জমা দিয়াৰ বাবে। আৰু যদি পাৰ্চনেল আৰু কিছুমানৰ ইণ্ডিভিজুৱেলৰ কাৰণে দিয়া থাকে, আৰু ইণ্ডিভিজুৱেলবিলাকৰ লগত কণ্টেক্ট নম্বৰ থাকে। সেই কণ্টেক্ট নম্বৰবিলাকো আপোনালোকে ফোন কৰি কেতিয়া ইণ্টাৰভিউ হয়, কেতিয়া অপেনিং আছে সুধি ল'ব পাৰে। তাৰপিছত আহিল ফেচবুক বা ইনষ্টাগ্ৰামৰ মাধ্যমেৰে কিছুমান পোষ্ট দিয়া হয়, সেইবিলাকতে এপ্লাই কৰি থৈ দিব পাৰে। আৰু কনচালটেঞ্চি
জব কনচালটেঞ্চিটো আপুনি এপ্লাই কৰি দিব পাৰে, তাতো আপুনি CV দি দিব পাৰে, তাতো আপুনি মেইল কৰি পঠাই দিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব যে এইবিলাকত বহুতো ফ্ৰড থাকে, এইবিলাক চাই ল'ব, কাৰণ ইণ্টাৰভিউ পাতিব বুলি ৰেজিষ্ট্ৰেশ্যন চাৰ্জ লোৱাৰ পিছত ইণ্টাৰভিউ নাপাতে, তাৰ পৰা সিহঁতে গায়ব হৈ যায়। চ' এইটোৰ পৰা অলপমান সাৱধান হৈ থাকিব। এইটো ইম্পৰ্টেণ্ট ট্ৰিক্স এইটো হ'ল বেছিভাগ কোম্পানীয়ে ৱাক ইন ইণ্টাৰভিউ পাতে। বেছিভাগ আপোনাৰ এয়াৰলাইন্সৰ কোম্পানীৰ ক্ষেত্ৰত সিহঁতে প্ৰত্যেক মাহে ৱাক ইন ইণ্টাৰভিউ পাতে। চ' এই ৱাকিং ইণ্টাৰভিউত সোনকালে এপ্লাই কৰিব লাগে। চ' কেনেকৈ এপ্লাই কৰিব, আপুনি চাৰ্চ কৰিব গুগলত এনেকৈ চাৰ্চ কৰিব ৱাক ইন ইণ্টাৰভিউ ইন গুৱাহাটী। মই গুৱাহাটী বুলি দিছোঁ, ইয়াতে আপোনাৰ লোকেশ্যনটো বেলেগ হয়, বেলেগ দিব পাৰে, যোৰহাট দিব পাৰে, শিৱসাগৰ দিব পাৰে। চ' মই গুৱাহাটী দি দিলোঁ। চ' ইয়াতে দিয়া আছে, 1 মাহ আগতে দিয়া আছে, এয়াৰ এছিয়াই দিয়া আছে কেবিন ক্ৰু। ইয়াতো আপুনি এপ্লাই কৰি থ'ব পাৰে। চ' এইটো হয়তো 1 মাহ আগত হয়তো ডেট নাথাকিব পাৰে। তাৰপিছত CIFRI ৰিকুৱাৰমেণ্ট দিয়া আছে, এইটো দিব ৱাকিং ইণ্টাৰভিউ, এইটো ডাইৰেক্ট আপুনি। তাৰপিছত ডক্টৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত আছে। এনেকৈ আপোনাৰ 74 ৱাকিং ইণ্টাৰভিউ আছে, 11 দিন আগতে দিয়া আছে। গতিকে ইয়াতে আপুনি কেটেগৰী চইচ কৰি চাব পাৰে। ইয়াতে মই চাওঁ, ইয়াতে কেটেগৰী বহুতকেইটা কেটেগৰী দিয়া আছে। ইয়াতে 9 days আগত কেমিষ্ট অফ অইল ইণ্ডিয়া, ইয়াতেও দিয়া আছে ৱাকিং ইণ্টাৰভিউ। এইটোতে বাৰু চালোঁ, ইয়াতে অল ইণ্ডিয়া জবছ 2019 টু কেমিষ্ট ফৰ MSCৰ কাৰণে আছে। আপোনালোকে গোটেইকেইটাতে ভালকৈ চাই ল'ব। ইয়াতে এপ্লাই বটন থাকিব, এপ্লাইটো কৰি দিব। এপ্লাই ফ্ৰেছাৰ্ছ লাইফৰ দ্বাৰা এপ্লাই কৰি দিব পাৰে, বা ওৱান অইল জব ইণ্ডিয়া চাৰ্জৰ দ্বাৰা এপ্লাই কৰি দিব পাৰে। চ' এনেকৈ আপোনাৰ CVটো ইয়াতে আপোনাৰ হেৰিটো দিয়া আছে, ভেকেঞ্চি দিয়া আছে, 2টা ভেকেঞ্চি আছে। গতিকে 45,000 চেলাৰি দিয়া আছে। এইবিলাক ইণ্টাৰভিউ সোনকালে পাতে, 20 তাৰিখ আছে। গতিকে এইটো দিব পাৰে, 20 ডিচেম্বৰত আছে। গতিকে যোনে MSc কমপ্লিট কৰিছে কেমেষ্ট্ৰিত, চ' সিহঁতে দি দিব পাৰে। BTECো আছে, BTEC BU দিব পাৰে। চ' CVটো পঠাই দিয়ক তেনেকৈ। চ' বহুতকেইটা আছে, 74 আছে। নিজৰ যোনে য'ত স্পেচিয়েল আছে তাতে দি দিব পাৰে, কাৰণ ৱাক ইন ইণ্টাৰভিউত বিশেষ সুবিধা নাথাকে। CVটো পঠাই দিলে হ'ল, আৰু সেইদিনা গ'লে যদি ইণ্টাৰভিউটো ভাল হৈ যায়, চ' আপোনাক ৰাখি দিব, সিহঁতে আপুনি কৰি দিব। আৰু ইয়াতে বহুত ৱাকিং ইণ্টাৰভিউ দেখা আছে, আৰু কিছুমান ইণ্ডিভিজুৱেলৰ নাম দিয়া থাকে, এইবিলাকো আপুনি ভালকৈ চাই ল'ব। আৰু যিবিলাক নম্বৰ দিয়া থাকে, এই কণ্টেক্ট নম্বৰবিলাক লৈ আপুনি কল কৰি চাব, সেইটোতো আপোনাৰ বহুত লাভ হ'ব। আৰু আপুনি এটা কাম কৰিব, মৰ্ণিং টাইমত ৰাতিপুৱা 9টা বজাৰ পৰা 11টা বজাৰ ভিতৰত যদি ফোন কৰে, তেতিয়াহ'লে কামত আহে। কাৰণ ৰাতি মৰ্ণিং টাইমত এমপ্লয়িজ ছেক্টৰটোৰ হিচাপত কাম কৰে, হিচাপত অলপ চিন্তা কৰে। চ' যদি আপুনি ফোন কৰে ৰাতিপুৱাৰ ভাগত, তেতিয়াহ'লে আপোনাৰতো মেনেজাৰটো বা HR মেনেজাৰটো আপোনাৰ ফোন কল নধৰে, কিন্তু তাৰে যিবিলাক ৰিচিপশ্যনিষ্ট আছে, ৰিচিপশ্যনিষ্টবিলাকে কল ৰিচিভ কৰিব। যদি তেনেকুৱা অপেনিং থাকে, সিহঁতে জনাই দিব। লাষ্ট আৰু মষ্ট পাৱাৰফুল ট্ৰিক্স হৈছে লিংকডিন। চ' লিংকডিনটো হৈছে কি, প্ৰায় পাৰ্চনেল নহয়, এইটো ছ'চিয়েল মিডিয়াৰ, এইটো পাৰ্চনেলি ইউজ কৰা নহয়, এইটো আপোনাৰ প্ৰফেশ্যনেলি ইউজ কৰাব। এইটো ফেচবুক হোৱাটছএপৰ দৰে নহয়, এইটো যেনে মানে কি হাই হেল্ল' কৰিলোঁ, তেনেকুৱা বাবে নহয়, এইটো প্ৰফেশ্যনেল ইউজ। গতিকে এইটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি এইটো ইনষ্টল কৰি লওক। এইটোত প্ৰথমে আপুনি আপোনাৰ এটা ভাল প্ৰফাইল পিকচাৰ দিয়ক, ভাল প্ৰফাইল এটা এডিট কৰক, এটা ভাল পোষ্ট দিয়ক। তাতে আপোনাৰ প্ৰফেশ্যনেল ৰিলেটেড, আপুনি যি স্কিল আছে, আপুনি একাউণ্টছত আছে আপোনাৰ, যদি আপুনি BTEC ইঞ্জিনিয়াৰ, BTEC ৰিলেটেড বস্তু দিয়ক। আৰু মষ্ট ইম্পৰ্টেণ্ট কাম হৈছে কি, তাৰে আপোনাৰ লোকেলিটি এৰিয়াত যিবিলাক কোম্পানী আছে, সেই কোম্পানীবিলাকৰ HR মেনেজাৰবিলাকৰ লগত কণ্টেক্ট কৰক। যিমান আছে 100, 200 যিমান আছে, গোটেইখিনিতো আপোনাক লগত একচেপ্ট নকৰে। 100টা যদি ৰিকুৱেষ্ট পঠায়, কমচে কম 20জন হ'লেতো পাব। সেই 20জনৰ পৰা আপুনি কমচে কম ইনফৰমেশ্যন পাব। সেইখিনি ইনফৰমেশ্যন আপুনি সেই ইনফৰমেশ্যনত কিছুমান লিংক দিয়া থাকিব। সেই লিংক দিয়াত আপুনি আপোনাৰ CV পঠাই দিব, আৰু যেতিয়া অপেনিং হয় তেতিয়া আপোনাক মাতি দিব। এইটো একদম সহজ মাধ্যম। লিংকডিন আপুনি
ইনষ্টল কৰক। লিংকডিনৰ মাধ্যমেৰে বহুতে জব পাইছে। বিজনেছ লিংকডিনটো প্ৰফেশ্যনেল হয়। চ' নিশ্চয় এই 4টা ট্ৰিক আপোনাৰ ভাল লাগিল। চ' প্লিজ কমেণ্ট যদি ভাল লাগিছে। থেংক ইউ।